নাই আপোনালোকে খুব অথেন্টিক খবৰ পালে মোক দিব তেতিয়া ময়ো জানিব বিচাৰিছোঁ ময়ো তেনেকুৱা খবৰবিলাক মানে জানিলে ভাল পাওঁ গতিকে আপোনালোকৰ তাত কিবা হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আচলতে ক'ত গৈছে কাক লগ কৰিছে কি আচল খবৰটো কি আছে আপোনালোকেও মোক দিয়ক তেতিয়াও মোৰো সিদ্ধান্ত লোৱাত ভাল হয় আলোচনা কৰাত ভাল হ'ব আমাৰ দলৰ মিত্ৰজনসকলে আপুনি অসুবিধা কিবা আছে নেকি তেনেকুৱা এতিয়ালৈকে যিহেতু পৰিৱেশ অহা নাই আমি আলোচনা কৰা নাই তেনেকুৱা পৰিৱেশ আহিলে আমি দলীয় মজিয়াত আলোচনা কৰিম আমি কি পাৰোঁ কি নোৱাৰোঁ যিটো পাৰোঁ ইটো কৰিম যিটো নোৱাৰোঁ ইটো নকৰোঁ যিটো সুপাৰ 50 মেডিকেল সুপাৰ 50 ইঞ্জিনিয়াৰিং সুপাৰ 50 APSC সুপাৰ 50 UPSC যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ আমাৰ ফাৰ্ষ্ট বেটছ যোৱা বছৰত এই ফাৰ্ষ্ট বেটছৰ পৰা আমি যিটো গম পাইছোঁ প্ৰায় 28 জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথমত প্ৰিলিম ক্লিয়াৰ কৰিছিলে APSCৰ আৰু যোৱাকালি যিটো ৰিজাল্ট দিলে তাত এই 27ৰ মাজতে 16 জনে ক্লিয়াৰ কৰিলে মেইনছ সেইটো খুব ভাল লাগিছে প্ৰথম এটেম্পটতে আমাৰ বিটিআৰ অঞ্চলৰ পৰা ইমান পাইছে আৰু এইখিনিয়ে নহয় আমাৰ কোচিঙত নোহাও বহুত ল'ৰা ছোৱালীয়ে পাইছে আৰু ছেকেণ্ড বেটছ কোচিঙৰো কিছুমান ল'ৰা ছোৱালীয়ে ক্লিয়াৰ কৰিছে মেইনছ এতিয়া নতুন এটা পৰিৱেশ আহি গৈছে বিটিআৰত যে শান্তিৰ প্ৰয়োজন আছিলে আজি সকলো অনুভৱ কৰিছে শান্তি অহাৰ লগে লগে বহুতখিনি আগবাঢ়ি গৈছে আৰু বড়ো জনগোষ্ঠী হিচাপে অকল বড়ো নহয় অন্য জনগোষ্ঠীৰো আছে কিন্তু আমাৰ এইবাৰ অলপ সুকীয়া যে প্ৰায় 133 এতিয়ালৈকে আমাৰ লিষ্ট আহিছে যে মেইনছ ক্লিয়াৰ কৰিছে চ' ভাইভাটো নিশ্চয় বহুতে থাকিব তো সেইকাৰণে আজি এই পৰিৱেশটো আমি যদি সদায় ৰাখিব পৰা যায় আমাৰ শিক্ষাৰ দিশত বা বিভিন্ন দিশত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰিব আৰু এতিয়া সমাজখনৰ এটা গধুৰ দায়িত্ব আহিছে ৰাজনীতিক নেতাসকলৰ বা আমাৰ সমাজখনৰ আমাৰ সামাজিক দল সংগঠনৰ ছাত্ৰ সংগঠন সকলোৰে এটা গভীৰ দায়িত্ব আহিছে যে এই শান্তি যিটো আহিছে এইটো ছাষ্টেইন কৰিব লাগে চিৰযুগমীয়া কৰিব লাগে তেতিয়া আমাৰ মাজত শিক্ষা দীক্ষা অৰ্থনীতি খেল সকলো দিশতে আমি আগবাঢ়ি যাব পাৰিম মেইনলি আমাৰ বিটিআৰৰ লগত এটাচ হৈ গ'ল আৰু 19খন গাঁও 60খন গাঁৱৰ ভিতৰত বাকীখিনি গাঁও অতি শীঘ্ৰে হ'ব এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেতিয়া প্ৰথম ফেজত আমাৰ 60খন গাঁও আছিলে কিবা কাৰণত দুটা ফেজ হৈছে বাকীখিনি গাঁও অন্তৰ্ভুক্তিকৰণ কাৰণে প্ৰক্ৰিয়া চলি আছে আৰু আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বাকীখিনি গাঁও আমি অতি শীঘ্ৰে সংযোজন কৰি বিটিআৰত যিটো 60টা সমষ্টি আমি ডেলিমিটেশ্যন কৰাৰ কথা আছিলে এই 60টা সমষ্টিটো কৰিব পাৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যন আমাৰ বড়ো ট্ৰাইবেল সকলৰ লগতে সকলো জাতি জনগোষ্ঠীকে ভালকৈ ৰিপ্ৰেজেণ্টেশ্যন বিটিআৰ অঞ্চলত দিব পাৰিম সেইটো আমি আশা কৰিছোঁ খেলটো ইয়াত মাৰ্টিয়াৰৰ নামত আমাৰ শ্বহীদসকলৰ নামত KDSA আৰু XBLT ৱেলফেয়াৰ ছ'চাইটি যোৱা 23 বছৰে আমাৰ মুংফ্লং ট্ৰফি তেখেতসকলে দি আছে আৰু এইবাৰ 23তম ট্ৰফি তেখেতসকলে আয়োজন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যে বড়োসকলৰ এটা ইতিহাস আছে সেই ইতিহাসত শ্বহীদসকলৰ এটা সুকীয়া এটা সন্মান আমি সকলো দিওঁ আৰু সেই সন্মান আৰু সেই ইতিহাসটো সজীৱিত কৰি ৰখাৰ কাৰণে নৱপ্ৰজন্মক জনোৱাৰ কাৰণে আজি XBLT ৱেলফেয়াৰ ছ'চাইটি আৰু আমাৰ KDSA যিটো পদক্ষেপ লৈছে যে আমাৰ মাৰ্টিয়াৰ ট্ৰফি অনুষ্ঠিত কৰা সেইটো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলক খেল চলাবলৈ অলপ আমাৰ তৰফৰ পৰা আমি অনুদান তেখেতসকলক প্ৰদান কৰিম খেল মহাৰণ যে চলি আছে খেল মহাৰণৰ পদক্ষেপটো খুব এটা ভাল পদক্ষেপ হৈছে আৰু অসমত এতিয়া বহুত প্ৰতিভাৱান খেলুৱৈ গাঁৱে ভূঞে আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এনাৰ্জি লেভেলটো খুব ভাল ফিজিকেল ষ্ট্ৰাকচাৰটো বহুত ভাল আৰু সৰুৰে পৰা খেলিব পাৰে এই খেল মহাৰণৰ দ্বাৰা আমাৰ যিমানখিনি গাঁৱে ভূঞে অসমৰ চুকে কোণে খেলিবলৈ ইচ্ছা থকা যিখিনি ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী আছিলে যিসকলে খেলিবলৈ স্ক'প পোৱা নাছিলে তেখেতসকলে পাব আৰু ইয়াৰ দ্বাৰা তেখেতসকলে এটা নতুন এটা পৰিৱেশ এটা গঢ়ি উঠিব যিটো পৰিৱেশ তেখেতসকলে পাব আৰু ইয়াৰ পিছত তেখেতসকলে লাহেকৈ নিজকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে সুযোগ পাব কাৰণ এইটোৱে প্ৰথম তেখেতসকলৰ ইন্ট্ৰডাকশ্যন হ'ব আৰু ইয়াৰ পিছত তেখেতসকলৰ লাজ ভয় বা বিভিন্ন সকা এইবিলাক নোহোৱা হৈ যাব আৰু তেখেতসকলে নিজকে খেলুৱৈ বুলি প্ৰতিষ্ঠা কৰিব পাৰিব সুপাৰ 50